চব্জি কেঁচা কেঁচা ঐ জান সঁচা কলেও লাগে মিছা মিছা ঐ জান আজি দিনটো কথা ঐ জান এয়াই সঁচা ঐ জান এপ্ৰিল ফুল ফুলিলে আজি দিনটো তই বৰ ধুনীয়া গান গাইছ দেই মাকা অষ্ট্ৰেলিয়া। হেই গাইস পুৱাই পুৱাই আপোনালোকে কোনে কাক এপ্ৰিল ফুল বনালে মিছা কথা ক'লে ক'বচোন। কি হে ল'ৰাকেইটা ইমান আজি হাঁহি খিলখিলাই আছ যে কিবা স্পেচিয়েল আছে নেকি বাৰু? নহয় ছাৰ এনেই মানে আজি ভালকে দাঁত ব্ৰাছ কৰি লওঁ যে বগা বগা হ'ল সেইকাৰণে দাঁতকেইটা নিকটাই আছোং তাৰমানে। অ' তাৰমানে দাঁতহে নিকটাইছ। একো নাই দে। যোৱাকালি যে মই তহঁতি তিনিটাক বৰ খাতৰা খাতৰা হোমৱৰ্ক কৰি আনিবলৈ দিছিলোঁ, আজি তহঁতে দেখুৱাব লাগিব। ছাৰ আপোনাক ক'বলৈ পাহৰিছিলোঁ নে? কি হ'ল? পটককে মুখৰ এক্সপ্ৰেছন চেঞ্জ হৈ গ'ল যে? কি কম ছাৰ, আপুনি বিশ্বাস নকৰিব, মিছা মিছা বুলি ভাবিব, কিন্তু আমি যোৱাকালি ৰাতি 3টা বেমাৰী হৈ পৰিলোঁ। কি খাই পালোঁ জানো ছাৰ? মই ৰাতি 11টা বজাত মেডিকেল গৈছোঁ। মোৰ ক'বলৈ বাকী নাই ছাৰ, মোৰ একদম কাডুং কাডুং লাগি গৈছে, লেট্ৰিনলৈ গৈছোঁ 49 বাৰ, তাৰপাছত মেডিকেল গৈছোঁ ৰাতি 12টা বজাত, ভাত খাব পৰা নাই, ভাত কিবা এটা খালে পানী খালে ঝাৰকে ওলাই যায়। কি? তই 49 বাৰ হাগিছ, ৰাতি 12টা বজাত মেডিকেল গৈছ? হয় ছাৰ, মোৰতো মাথা বেয়া, পানী এঘুটি খালেও ঝাৰকে ওলাই যায়। 49 বাৰ যদি ছাৰ মই লেট্ৰিনে কৰোঁ কেনেকুৱা হৈ পৰিম ছাৰ ভাবকচোন। 12টা বজাত মেডিকেল গৈছোঁ, মেডিকেলত ডাক্তৰ নাই, খং উঠি গৈছে, অলপ পাছত আহিলে চেলাইন দিছে, বেজী দিছে, অকণমান ভাল পালোঁ। উহুৰাম, তাৰমানে কথা ভীষণে আছিল, বেমাৰ ডেঞ্জাৰে আছিল। আকৌ ইমান পুতুককে ভাল হৈ গ'ল না আজি যে স্কুল আহিব পাৰিলি? সেইকাৰণেতো ছাৰ মই ডক্তৰজনক পুৰা ধন্যবাদ দিছোঁ। কি দৰৱ এটা দিলে জানো, একেবাৰে মাস্ক কলাই লেট্ৰিন চেটিন বন্ধ হৈ থাকিলে। আচ্ছা, ইফালে ছাৰ মোৰ কথাটো শুনক না, মোৰ কথাটো শুনক। তোৰ আকৌ কি বেমাৰ হ'ল? মোৰ ছাৰ সাংঘাতিক মাথা বিষ, ইমানে মাথা বিষ হৈছে মই মাথা বিষত থাকিব নোৱাৰি গছত গাদাম খুন্দা মাৰি দিছোঁ, গছ একেবাৰে ভাঙি থাকিছে। তই খুন্দা মাৰি গছ ভাঙি দিলি? কি গছ ভাঙিলি? ঢেকীয়া গছ ছাৰ। ঢেকীয়া গছনো চবেই ভাঙিব পাৰিব? সেইকাৰণে ময়ো ভাঙি দিলোঁ ছাৰ, আৰু মই ৰাতি 13টা বজাত মেডিকেল গৈছোঁ। 13টা বজাত? 13টা কেনেকে বাজিলে? আমাৰ মানে ছাৰ মোবাইলৰ ঘড়ীটো 24 ঘণ্টীয়া হৈ আছিলে যে 13টা, তাৰমানে 1টা বজাত। আচ্ছা, কথা মানে অলপ ডেঞ্জাৰেই দেখিছোঁ। একো নাই দে, ভাল হ'ল নহয় এতিয়া, সেইটোৱে যথেষ্ট। ৰ তহঁতৰ পিতাজীলে মই ফোন এটা কৰি চাওঁ, তহঁতৰ খবৰ এটাকে লওঁ দেই। ইমান খাতৰা বেমাৰ হ'ল, মই যদি এটা খবৰ নলওঁ তহঁতৰ মা দেউতাইতো বেয়া পাব। ৰ মই ফোন এটা কৰোঁ। ছাৰ নেলাগে নেকি ফোন চোন কৰিবলৈ, একে আমাৰ বেমাৰ ভাল হ'লেচোন। না মই ফোন এটা কৰিব লাগিব, দিছ ইজ মাই ৰেছপনচিবিলিটি। হ'লেও ছাৰ নকৰিলেও হ'ব চাগে। আৰে তহঁতে ক'লে কেনেকে হ'ব? হেল্ল' মিষ্টাৰ বৰুৱা। য়েছ শুনিছোঁ আপোনালোকৰ ল'ৰাজন বোলে পুৰা কালি পুৰা বেমাৰী, ৰাতি বোলে 12টা-1টা বজাত মেডিকেল গৈছে। আচ্ছা কি মিছা কথা? যোৱা নাই? ইছ ৰাম, ঠিক আছে দিয়ক। এই হাঁহিছ যে, কিয় মিছা কথা কলি? ছাৰ আজিহে নাই 1 এপ্ৰিল মিছা কথা কোৱা দিন, এপ্ৰিল ফুল আপোনাক বনাই দিলোঁ ছাৰ, এপ্ৰিল ফুল। কি? মই পাহৰিয়ে থাকিছিলো। এইটো বুঢ়া হলো যে মাথাটো একদম এতিয়া আৰু এইবিলাক নেখেলাই। 12টা বজাত 13টা বজাত মেডিকেল গৈছে। কেনেকা লাগলে হে? মিছা কথা কয়, 1 এপ্ৰিল। গাইসকল আপোনালোকেও এনেকুৱা মিছা কথাৰ বলি হৈ আছে নেকি বাৰু? এনে অলপ প্ৰেং এটা কৰি দিলোঁ ছাৰ। একো নাই দে, এই দিনটো এই দিৱসটো আমি পালন কৰিবই লাগিব। ঠিক আছে, মস্তি লাগিলে দেই, পাছতীয়াকে হলো ভাল লাগিল দে। এইবাৰ আমি ক্লাছটো কৰিম ধুনীয়াকে, অকে ছাৰ। ঠিক আছে দে। তহঁতে প্ৰথম আমাৰ দেশৰ প্ৰধানমন্ত্ৰী গম পাওঁ, বৰ্তমান কোন হয় সেয়াও গম পাওঁ, কিন্তু তহঁতে জানো না আমাৰ ভাৰতবৰ্ষৰ 3 নম্বৰজন প্ৰধানমন্ত্ৰী কোন আছিল? জৱাহৰলাল নেহৰু আছিল ছাৰ। ধেৰ ক জৱাহৰলাল নেহৰু থাকেনো? জৱাহৰলাল নেহৰু প্ৰথম প্ৰধানমন্ত্ৰী আছিল। মিছা কথা কৈছোঁ ছাৰ, এপ্ৰিল ফুল মানিছোঁ। ইয়াতো মানে এপ্ৰিল ফুল। একো নাই দে, ভাল লাগিছে। চানি তই জানো নেকি বাৰু 3 নম্বৰজন আমাৰ দেশৰ প্ৰধানমন্ত্ৰী কোন আছিলে? নৰেন্দ্ৰ মোদী ছাৰ, ইমান চমু কোনে নাজানে? তই নাজানিলি, কোনে নাজানে মানে? বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী হৈ আছে নৰেন্দ্ৰ মোদী, 3 নম্বৰ আছিলে। This is ছাৰ এপ্ৰিল
চবতে এপ্ৰিল ফুল নহয় দেই ঠুকুচকে দিম আকৌ ঠুকুচকে দিম ভালকে প্ৰশ্ন সুধি আছো হাম হে না ছাৰ ইয়াহামে বহি আছো না আপুনি মোক সোধক না মোক সোধক মোৰ নিচিনা এজন ষ্টুডেণ্টক সুধিলেহে আপুনি গম পাব আচল উত্তৰ দিস ইজ আমাৰ টেলেন্টেড বয় স্যার ই জানিব এক্সিলেন্ট বয় দে বোপাই তই কচোন তই ক হৰি বোপাই আমাৰ দেশৰ 3 নম্বৰজন প্ৰধানমন্ত্ৰী কোন আছিল ছাৰ লাল বাহাদুৰ শাস্ত্ৰী আছিলে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী 3 নম্বৰজন নাই হোৱা একেবাৰে ভুল উত্তৰ স্যার মই বা অথনিৰ পৰা মিছা কথা কৈ আছিলুং এপ্ৰিল ফুল মানি আছিলুং কিন্তু এটো আপুনি নাই হোৱা বুলি ক'ব নোৱাৰিব দেশৰ 3 নম্বৰ প্ৰধানমন্ত্ৰীজন হৈছে আমাৰ লাল বাহাদুৰ শাস্ত্ৰী ইয়েস স্যার ইহঁতি কিটা ঠিকে কৈছে জুন মাহৰ 9 তাৰিখ অৰ্থাৎ 9 জুন 1964 ৰ পৰা 11 জানুৱাৰী 1966 লৈকে দেশৰ প্ৰধানমন্ত্ৰী আছিল আমাৰ লাল বাহাদুৰ শাস্ত্ৰী আপুনি ছাৰ নহয় বুলি ক'লে নহ'ব আপুনি ভালকে লক্ষ্য কৰক দেশৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু তেখেত আছিল 15 আগষ্ট 1947 ৰ পৰা 27 মে 1964 চনলৈকে অৰ্থাৎ তেখেত আছিল আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী বা মানে হিষ্ট্ৰীয়া কৈ দিবি এতিয়া ক'ব লাগিব স্যাৰ নকলে নহ'ব না আৰু হেইদৰে দেশৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী আছিল গুলজাৰীলাল নন্দ তেখেত জুন মাহৰ 9 তাৰিখলৈকে আছিল আৰু মে মাহৰ 27 তাৰিখৰ পৰা মানে মে 27 ৰ পৰা জুন 9 লৈকে 1964 ত তেখেত ৰিটায়াৰমেণ্ট লৈ ল'লে তাৰ পাছত আহি গ'ল আমাৰ লাল বাহাদুৰ শাস্ত্ৰী 9 জুন 1964 ৰ পৰা মানে 3 নম্বৰজন নহ'ল নেকি হৈছে শুদ্ধ উত্তৰ দিছ ৰাইট তেনেহ'লে ছাৰ কিয় নাই হোৱা বুলি কৈছিলে তহঁতি অকলে এপ্ৰিল ফুল মান না মোক অকলে মিছা কথা ক ময়ো তহঁতক কৈ দিলো মিছা কথা এপ্ৰিল ফুল বুজিলি You are great, sir. You are great, comfortable ব্যক্তি. Oh my God. মস্তি, sir. কথা ক'বলৈ আহিছ হামকো কিয়া বুলি ভাবতা হে মুঝে কো কিয়া বুলি ভাবতা হে এতিয়া গম পালি গম পালুং স্যার ধুনীয়াকে গম পালুং আপুনি কেনেকা ব্যক্তি হে আই এম ডেঞ্জাৰ ব্যক্তি দে আজি ক্লাছটোৰ লাষ্ট প্ৰশ্নটো ক আৰু ক্লাছটো ছুটি হ'ব ওকে স্যার গাইস সকল আজি ক্লাছটোৰ একেবাৰে শেষৰটো প্ৰশ্ন হৈছে 1 এপ্ৰিল তাৰিখে কিয় মিছা কথা কোৱা হয় উত্তৰটো আপোনালোকে দিয়ক দিব দেই উত্তৰ দিব গতিকে আমি 1 2 3 4 5 6 7 8 9 10 কৈ মেলি ক্লাছটো ইমানতে আজিৰ পৰা ছুটি ল'ব লাগে তহঁতি মোক তো পুৰা একেবাৰে এপ্ৰিল ফুল বনাই দিলে আৰম্ভণিৰ পৰা শেষলৈকে তহঁতকো মই লাষ্টত বনালুং যি কি নহওক আজিলে ক্লাছটো ইমানতে ছুটি বাই বাপৰে মনটো হে মাতিলে যেন অনুভৱ হৈছে চলো অ স্যার চলো